হেল্ল' অসম কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় ভালে আছে যিহেতু বান সাহায্যৰ কাৰণে সকলোৱে মানে অকণমান হ'লেও তাহাঁতক মানে সহায় কৰি আছে এইবাবে আমিও NK ক্ৰিয়েশ্যনৰ তৰফৰ পৰা আজি অকণমান সহায় কৰিম বুলি ভাবিছোঁ এয়া মোৰ লগত বৰ্তমান বিশেষ কোনো নাই আৰু ভিতালী আছে বাকী এই এখন চিনেমা বনাইছিল আৰু মানে আৰু এজন আহি আছে আৰু আমি বৰ্তমান যিখিনি পাৰোঁ আমি সেইখিনি ইয়াৰ পৰা কালেকশ্যন কৰিবলৈ চেষ্টা আমি বৰ্তমান কালেক্ট কৰি যাই আছোঁ বৰ্তমান আমাৰ মুছলপুৰৰখিনি কালেক্ট কৰা হৈ গ'ল এতিয়া আমি মাউজি পাৰ্কৰ পিনে যাই আছোঁ আৰু যিহেতু এইখনত বহুত মানুহ হয় নাজানো সহায় কৰে না নকৰে আৰু এটা আশা লৈ গৈ আছোঁ বৰ্তমান আমাৰ বহুতখিনি কালেক্ট হোৱাৰ পইচা এতিয়া আপোনালোকে ভিডিঅ'টো দেখিবলৈ পাব আৰু আমি হেল্প কৰাখিনিও তাত যিহেতু আমি যাব নোৱাৰোঁ আমি 4-5জনে যাব নোৱাৰোঁ তাত বহুত দূৰো হয় সেইবাবে আপোনালোকে দেখিবলৈ পাই যাব আমি বৰ্তমান পইচা কালেক্ট কৰি কিনে আহিলোঁ এতিয়া আমি গণি চাওঁ কিমান উঠিছে আমাৰ এইখিনি পইচা হচ্ছে আমাৰ টোটেলত পইচা হৈছে 3,690 টকা আজিৰ কালেকশ্যন বাকী আৰু কালি যাম আৰু কালি যাই কিনে যেতিয়া আৰু 3,000 মান কৰিব পাৰোঁ 6,000 কৰি আমি দিম আৰু আপোনালোকে মইতো QR দিছোঁ QRটো স্কেন কৰি পইচা দিয়ক যিমান পাৰে সহায় কৰক আপোনালোকে নেক্সট চাই থাকিব ভিডিঅ'টো বৰ্তমান দ্বিতীয় দিনৰ আমি পইচা উঠাব আহিছোঁ বৰ্তমান আমি আছোঁ অদলবাৰী বাক্সা অদলবাৰীত বাকী আজি আমাৰ লগত আহিছে আৰু এজন গৰিমা কলিতা আৰু কি নাম আছিল গৰিমা কলিতা গৰিমা পাঠক আৰু হিমাশ্ৰী দাস আৰু এটা আহিছে এয়া আগত যাই আছে পাৰ্থজিত দাস আমি বৰ্তমান কলেজৰ পৰাই আহিলোঁ যিহেতু কলেজ ড্ৰেছত আছোঁ আৰু ঘৰলৈ নগ'লোঁ আৰু ঘৰলৈ সেইবাবে ডাইৰেক্ট ইয়াত আহিলোঁ আপোনালোকে আৰু দেখিবলৈ পাব চাই থাকিব ভিডিঅ'টো প্ৰথমে আমি আপোনালোকক সকলোকে সমবেদনা জ্ঞাপন কৰিছোঁ আপোনালোকৰ বহুত কষ্ট হৈছে যথেষ্ট কষ্ট ভোগ কৰিব লগা হৈছে বহুত সা সম্পত্তি নষ্ট হৈছে আৰু আমি আহিছোঁ টীম বুদ্ধিদ্ৰোম বুলি এটা টীমৰ তৰফৰ পৰা আৰু আজি আমাৰ টীম বুদ্ধিদ্ৰোমক সহায় কৰিছে NK ক্ৰিয়েশ্যন বুলি বাক্সাৰ মানে গুৱাহাটীৰ পাৰ হৈ বাক্সা জিলাৰ NK ক্ৰিয়েশ্যন বুলি এটা মানে ডেকা ল'ৰাৰ ইউটিউব চেনেলৰ তেওঁলোকৰ দল এটাই তেওঁলোকে মানে পইচা কালেকশ্যন কৰি সৰু ল'ৰা কলেজৰ ল'ৰা তেওঁলোকে কালেকশ্যন কৰি আপোনালোকৰ কাৰণে কাপোৰ কানি অলপ তেওঁলোকে দি পঠিয়াইছে মানে এওঁ ডক্টৰ শেৱালী হয় তেওঁ বাক্সা কলেজতে মানে গভৰ্ণমেণ্ট মডেল কলেজতে তেওঁ এছিষ্টেণ্ট প্ৰফেচাৰ কৰি আছে তাৰে ষ্টুডেণ্টে মানে তাৰ পৰা এইলৈ অকণমান পঠাইছে মানে আমি ইয়াত কাম কৰি আছোঁ বুলি গম পাই পেলাই গৰম বন্ধত আহি পেলাই মানে তাই লাগি আছে এই কামখিনি গতিকে অকণমান কিবা এটা পঠাইছে তেওঁলোকে আমি আপোনালোকৰ মাজত সকলোৰে মাজত যদি এটাকৈ হ'লেও কিবা এটা যদি অকণমান সহায়ৰ হাত আগবঢ়াই দিব পাৰোঁ তেতিয়াহ'লে আমিও আমাৰ ভাল লাগিব গতিকে আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ আপোনালোকে যাতে
এজনে যাতে এটা বস্তু লৈ পেলাই ঠিক আছে আৰু এই আপোনালোকৰ কোনোবা এজনে অকণমান এই কৈ দিয়কচোন মানে কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছিলে ইয়াত পানী কেনেকে হৈছিলে বা কি কি অনিষ্ট হ'ল ঠাইখনৰ নামটো কোনোবা এজনে কৈ দিয়কচোন কিমান পানী আমাৰ এডোখৰ বেদবাৰী লুথি চিটিয়া বুলি কয় এইফালে এইপাৰে হ'ল 2 নং কৰগাঁও এইখন লুথি চিটিয়া আৰু পানী আৰু কি ক'ব আৰু পানী আহিলে বোলে একদম ৰক্ষা নাই আৰু একো বস্তু বচাব নোৱাৰিলোঁ আমি টকাৰ চাই বাগৰিছে মানে ইমানেই জোৰত বাগৰিছে নহয় বস্তু আমি সামৰি কেতিয়াবা ইয়াতে বানপানী হৈ নাই এনেকুৱাই জোৰে আহিছে তাৰমানে বতাহ ধুমুহা যেনেকে আহে তাতোতকৈ চাৰকে আহিছে তাৰমানে এনেকুৱাই বস্তু মানে বতাহ ধুমুহা আহিছে আমি আধা ঘণ্টামানত খবৰ পাইছোহে মানে পানী দেখিছোঁ আধা ঘণ্টাৰ ভিতৰতে আমাৰ ভিতৰত বহু পানী হৈ গৈছে এই নদীৰ পৰা আহিছে নদীৰ পৰা আহিছে কোনখন নদী আছে দিখৌ নদীৰ পৰা আহিছে এতিয়াও আমাৰ চিটুৱেশ্যন একদমেই বেয়া দিচাঙৰ নদী ভাঙো অৱস্থা হৈ আছে মানে এতিয়া ভৰসা এই দিচাঙৰ মথাৰি বেছি টাইম নাই তাৰমানে কেলে আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰমান হ'ব এতিয়া মানে ভৰসা নাইকিয়া হৈছে থাকিবলৈ সন্দেহ হৈ আছে তাৰমানে মানে পৰিস্থিতি একদম বেয়া হৈ আছে ক'ব পৰা নাই এতিয়ালৈকে যদি শুকাইছে মানে ক'ব পৰা নাই এতিয়ালৈকে আপোনালোকে খোৱা বস্তু মানে এইবিলাক পাইছে ন খোৱাবলৈ পাইছে দিছে ৰাইজে দিছে কোনেও একো বস্তু নাই বুলি ক'ব নোৱাৰে জীৱ জন্তু হাঁহ কুকুৰা চব গৈছে গাহৰি চাহৰি গৰুৱে ছাগলী চব গৈছে গৰু যে ৰাস্তাত আছে বাকী চব বস্তু গ'ল একো ৰখাব নোৱাৰিলোঁ উপায় নাই মানে এতিয়াও মানে ভৰসা নাই যেতিয়া আকৌ আহিব দিচাং মতে ভাগবও হৈ যায় তাৰমানে বাৰু তেতিয়াহ'লে আমি মানুহখিনি লাইন পাতি দিয়ক আপোনালোকে লাইন পাতি দিয়ক এতিয়া লাইন পাতি দিয়ক বাচন কিছুমান উঠি গ'ল বাকেট উঠিবোৰ উঠি গ'ল কিছুমানে দিছেহি সেইটো পোৱা গৈছে কিছুমান এনেই দ জেগাবিলাকলৈ পাইছে মানে গাড়ী সোমাই যাব পাৰিছে যে সেইবিলাকত আমাৰ এইখিনি অলপ মানুহো কম মানে তাতো এনেই গাড়ী সোমাবলৈ অকণমান দিগদাৰ গাঁও আছে বুলি মানে গম নাপায় এইপিনে যে গাঁও এখন আছে কম মানুহ আমি এইখিনি গোটেইখিনি এতিয়া যে এইখিনি আছো কেইটা পৰিয়াল আছে এই 12-13 ঘৰ মানে আছে বেছি